গতিকে যিবিলাক আমাক চাহ বাগিচাৰ লেবাৰে পাব লাগে সেই প্ৰাপ্যখিনি আমি পূৰা নাপাওঁ। আজি 6-7 বছৰমানে হ'ল আমাৰ যি PF টকা কাটি ৰাখে শতকৰা 12 টকা, গতিকে সেই পইচাখিনি জমা গৈছে শুনিছোঁ, কিন্তু এতিয়ালৈকে আমি পোৱা নাই আৰু জমা যোৱা নাই বুলি শুনিছোঁ। গতিকে সেইখিনি আমাক দিব লাগে আৰু পোৱা প্ৰাপ্যখিনি যিখিনি পাওঁ ঘৰ আদি খৰি যিমান পাওঁ আমাৰ সেইখিনি ফেচিলিটি দিব লাগে। যোনে চলাওক হয় 1500 চলাওক হয় জ্বালানি চলাওক, কিন্তু আমাক পোৱা প্ৰাপ্যটো দিব লাগিব, এইটোৱে আমাৰ অনুৰোধ। কিমান দিন আপোনালোকে পোৱা নাই? পাইছিলোঁ আগতে, যেতিয়া আমি পূৰা নাছিলোঁ তেতিয়া, কিন্তু আজি 7 বছৰমানে হ'ল, গতিকে আমি নাপাওঁ। এতিয়া শুনিছোঁ কাটি ৰাখে, কিন্তু কিয় কাটি ৰাখে? যদি আমাক পোৱা প্ৰাপ্যটো নিদিয়ে, কাটি ৰখাটো অধিকাৰ নাই। আমাক যদি সেই পইচাখিনি যদি সপ্তাহে আমাক দিলা হয়, আমাৰতো কিবা এটা খোৱাৰ কাৰণে চলিলা হয়। আজি 3-4টা ল'ৰা ছোৱালী আছে, গতিকে কেনেকৈ চলিছোঁ আমি? এইটো কষ্ট চলিছোঁ, আমি গম নাপাওঁ, আমি লেবাৰ, আমি ডাঙৰ মানুহৰ লগত যাব নোৱাৰোঁ। গতিকে আজি গোটেইমখা লগ লাগি পেলাই আমি এই কথাটো জানি পালোঁ যে আমাৰ পইচা কাটি ৰাখিছে, গতিকে আমাক নিদিয়ে। কিন্তু এইটো দিব লাগে আৰু আমাক যেনে দিয়ে সেয়ে আমি অনুৰোধ কৰিছোঁ, যোনে নচলাওক কিয়, কিন্তু আমাক দিব লাগিব। শ্ৰমিকৰ প্ৰতি যোনটো নেকি দৰদী বুলি ক'ম অসম চৰকাৰ, আজি কিছুমান টকা পইচাৰ জৰিয়তে PF কমিশ্যনাৰে বা PF অফিচে খেলি মেলি লগাইছে। আৰু ইতিমধ্যে আমি বহু কেইখন বাগানৰ মানে ইতিমধ্যে আমি গম পাই আছোঁ যে বাগানখন কিনা বেচা বা বাগানখন লিজ দিয়াৰ নামত তেওঁলোকে মানে বহু টকাৰ মানে ষড়যন্ত্ৰ তাতে লিপ্ত হৈছে। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে মানে বাৰম্বাৰ PF পইচা ৰিকভাৰৰ নামত বেলেগ বেলেগ মালিকক মানে তেওঁলোকে গোটাই দিয়ে আৰু তেওঁলোকৰ পৰা কোনো ধৰণৰ PF পইচা আদায় কৰাত মানে ব্যৰ্থ হৈছে। আৰু সেই ক্ষেত্ৰত আমাৰ ফাতেমাবাদ চাহ বাগিচাও এটা মানে ষড়যন্ত্ৰ বলি হৈছে। গতিকে আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, কোনোদিন দুৰ্নীতিমুক্ত অসম গঢ়াৰ মানে এটা প্ৰতিশ্ৰুতি দিছিলে, দুৰ্নীতিৰ লগত কোনোদিন আপোচ নকৰা এটা প্ৰতিশ্ৰুতি দিছিলে। গতিকে অসম চৰকাৰৰ ছত্ৰছায়াত যে এটা আমাৰ বিভাগ আছে যে শ্ৰমৰ প্ৰতি বা PF বিভাগ, তো সেই বিভাগত আমাৰ শ্ৰম মন্ত্ৰীও আছে জড়িত, কিন্তু তেওঁ জানে বা নাজানে এইটো গম নাপাওঁ, কিন্তু তেওঁলোকৰ বিভাগে মানে এনেকুৱা ধৰণে কিছুমান কাণ্ড কৰি আছে যে শ্ৰমিকৰ ওপৰত বোজাৰ পৰা বোজা জাপি দিবলৈ দি অহা হৈ আছে। কাৰণ PFখন কোনো ধৰণৰ ৰিকভাৰ নোহোৱাকৈ বৰ্তমানো মানে কেনেকুৱা ধৰণে পুনৰবাৰ মালিক পৰিৱৰ্তন হয়, পুনৰবাৰ মালিকক কেনেকুৱা মানে গতাই দিয়া হয়। গতিকে শ্ৰমিকৰ যদি সঁচাকৈ পক্ষত মানে তেওঁলোকে মানে জাজমেণ্ট দি আছে, তেতিয়াহ'লে তেওঁলোকৰ মানে কিমান টকা মানে তেওঁলোকে PFৰ ৰিকভাৰ কৰিলে, কিমান টকা তেওঁলোকৰ মানে জমা আছে, সেই বস্তুটো আজিলৈকে ৰাজহুৱা কিয় নহয়? গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, সঁচাকৈ যদি নিকা ভাৱমূৰ্তিত মানে PF অফিচ চলি আছে, তেতিয়াহ'লে সকলো জেগাতে মানে সম অধিকাৰ বা সম বিকাশ হ'ব লাগে। কাৰণ শ্ৰমিকৰ আজিৰ যোনটো নেকি দুৰৱস্থা, আজি আপোনালোকৰ জৰিয়তে আমি ক'বলৈ বাধ্য হৈছোঁ যে অৱস্থা চালে মানে বেয়া লাগে যে এই বাৰিষাত যেতিয়া মানে আহিব, তেতিয়া মানে গোটেই বাৰিষাত মানে শ্ৰমিকৰ মানে সমস্যা ফুটি উঠে যে তেওঁলোকে থকাৰ কাৰণে ঘৰ নাই, তেওঁলোকে মানে ভালকৈ চলা ফুৰাৰ কাৰণে ৰাস্তা ঘাট নাই, তো সেনেকুৱা এটা অৱস্থা। গতিকে আজিৰ তাৰিখতো এনেকুৱা ধৰণৰ মানে শাসন এটা চলি আছে, সেইটো কিন্তু কেতিয়াও সহ্য কৰিব নোৱাৰে। গতিকে চৰকাৰে পৰিৱৰ্তনৰ নামত মানে আমাৰ শ্ৰমিকৰ মানে এটা ভাল এটা দিশ আনিম বুলি কৈছিলে। গতিকে PFৰ যোনটো নেকি নিকা ভাৱমূৰ্তি এটা আছে, সেইটো এটা উজ্বলাই তোলক, আৰু যিসকল তাৰ লগত জড়িত আছে PF কমিশ্যনৰ খোৱাৰ নামত বা বিভিন্ন অংকৰ নামত, তেওঁলোকক মানে অতি শীঘ্ৰে বৰখাস্ত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।